ছাত্ৰ ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'ত তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 4 আগলি বাহত বগলীৰ বাহ পদ্ধতি পঢ়িছিলোঁ। আজি আমি এই পাঠত থকা প্ৰশ্নবোৰৰ উত্তৰসমূহ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোবাইলৰ স্ক্ৰীনত তোমালোকৰ বাওঁফালে কিতাপত থকা প্ৰশ্নবোৰ আৰু সোঁফালে সেই প্ৰশ্নবোৰৰ উত্তৰখিনি দেখিবলৈ পাইছা। ইয়াত ক নম্বৰ প্ৰশ্নটো হ'ল, আমৰ ডাল কোনে লৰাইছে? ইয়াৰ উত্তৰটো হ'ব ল'ৰাহঁতে লৰাইছে। খ নম্বৰত আছে, আমৰ ডাল লৰোৱা সঁজুলিটো কি? ইয়াৰ উত্তৰটো হ'ব আমৰ ডাল লৰোৱা সঁজুলিটো বৰহাকুটি। গ নম্বৰ প্ৰশ্নটো আছে, গছৰ কাষতে কি আছে? উত্তৰটো হ'ব গছৰ কাষতে খাল আছে। ঘ নম্বৰ প্ৰশ্নটো হ'ল, বগা বগলীৰ বাহ ক'ত আছে? উত্তৰটো হ'ব আগলি বাহত আছে। ঙ নম্বৰ প্ৰশ্নটো হ'ল, আলি বাটটো কিয় পিছল হৈছে? উত্তৰটো হ'ব বৰষুণ পৰাৰ বাবে আলি বাট পিছল হৈছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াত কি কৈছে চোৱা, তলৰ শব্দবোৰ শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু কাষৰ বাকচত লিখা। ইয়াত কৈছে যে প্ৰতিটো শব্দৰ লগতে এটা খালী বাকচ আছে, সেই বাকচটোত চাই চাই লিখিব দিছে আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িব দিছে। গতিকে আমি এবাৰ পঢ়ি চাওঁ আহা। কত, ক'ত, গাত, গাত, কলা, কোলা, বল, বল, বাহ, বাহ, মহ, মহ। আকৌ চোৱা, কত, ক'ত, গাত, গাত, কলা, কোলা, বল, বল, বাহ, বাহ, মহ, মহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত থকা দুটা দুটা শব্দ দেখাত একে যেন লাগে যদিও ইয়াত চন্দ্ৰবিন্দু আৰু অকাৰৰ ব্যৱহাৰে এইবোৰৰ অৰ্থৰ সলনি ঘটাইছে। গতিকে আমি এবাৰ এইবোৰৰ অৰ্থবোৰলৈ মন কৰোঁ আহা। এইটো হ'ল কত। এইটো কত বুজাইছে বহুত। যেনে তোমালোকৰ কিতাপত আছে কত যে আম। এইটোৱে বুজাইছে যে আমি যেনেকৈ কওঁ তোমাৰ ঘৰ ক'ত, সেইটো বুজাইছে। এইটো গাত হ'ল আমাৰ শৰীৰৰ কথা কৈছে, আৰু এইটো গাত হ'ল মাটিত যে থাকে গাত, সেইটো গাত। এইটো কলা হ'ল কাণেৰে মানুহে নুশুনিলে যে কয় কলা বুলি, সেইটো। আৰু এইটো কলা হ'ল ৰং, ক'লা ৰং। ইংৰাজীত ব্লেক বুলি কয়, ব্লেক কালাৰ। এইটো বল হ'ল শক্তি, বা আমি খেলোঁ যে সেইটো বল। আৰু এইটো বল হ'ল, তোমালোকে যে কেতিয়াবা নিজৰ লগৰীয়াসকলক কোৱা ব'ল আমি ফুৰিবলৈ যাওঁ, এইটো হ'ল সেইটো বল। এইটো বাঁহ হ'ল বাঁহ গছ, আৰু এইটো বাঁহ হ'ল চৰাইৰ বাঁহ। যেনেকৈ তোমালোকে কিতাপত পাইছিলা আগলি বাহত বগলীৰ বাহ। এইটো মহ হ'ল আমাক যে কামোৰে তেজ খোৱা মহটো, সেইটো মহৰ কথা কৈছে। আৰু এইটো মহ হ'ল শিং থকা মহ। ইয়াত কি কৈছে চোৱা, উপযুক্ত স্থানত অকাৰ বহুৱাই বাক্যটো শুদ্ধকৈ লিখিব দিছে। গতিকে ইয়াত ক'ত ক'ত অকাৰ বহুৱাব লাগিব
উত্তৰখিনি আমি চাওঁ আহা। ইয়াত প্ৰতিটো বাক্যৰ যিবোৰ শব্দত অকাৰৰ ব্যৱহাৰ কৰা হৈছে সেইবোৰত ৰঙা চিন দিয়া আছে, তোমালোকে মন কৰিবা। ইয়াত কি কৈছে, ল'ৰাবিলাকে পথাৰত লৰা ঢপৰা কৰিছে। ইয়াত ল'ৰাবিলাকে যিটো শব্দ আছে তাত ল আৰু ৰৰ মাজত অকাৰ ব্যৱহাৰ কৰা হৈছে। তাৰ পিছৰ বাক্যটোত আছে মহটোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে। ইয়াত মহটোৱে এই শব্দটোত ম আৰু হৰ মাজত অকাৰ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত 3 নম্বৰত আছে সিহঁতে দল বান্ধি শিৱদৌল চাবলৈ গৈছে। ইয়াত শিৱদৌলত অকাৰ ব্যৱহাৰ কৰা হৈছে দন্তীয়া দ আৰু লৰ মাজত, তোমালোকে মন কৰিবা। ইয়াত কৈছে তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত যিবোৰ, যেনে ইয়াত আছে বগা বগলী, ইয়াত বগাৰ তলত আঁচটানি দিয়া আছে, গতিকে যিবোৰ শব্দৰ তলত এনেকৈ আঁচ দিয়া আছে সেইবোৰ শব্দৰ বিপৰীত অৰ্থ কি হ'ব সেইখিনি আমাক তাৰ কাষত থকা এই বাকচবোৰত লিখিব দিছে। এইবোৰৰ উত্তৰখিনি আমি চাওঁ আহা। বগাৰ বিপৰীত হ'ব কলা। শুকানৰ বিপৰীত হ'ব কেঁচা। দুষ্টৰ বিপৰীত হ'ব শান্ত। আৰু মিঠাৰ বিপৰীত হ'ব টেঙা। ইয়াত কৈছে উদাহৰণটো ভালদৰে পঢ়া, তলত দিয়া শব্দকেইটাৰে বাক্য গঠন কৰা। ইয়াত পঢ় আৰু খাই এই দুটা শব্দ দিছে। এই দুটা শব্দৰে ইয়াত খালী থকা ঠাইখিনি উপযুক্ত শব্দ ব্যৱহাৰ কৰি বহুৱাব দিছে। গতিকে এইখিনি উত্তৰখিনি কি হ'ব চাওঁ আহা। ইয়াত আছে উদাহৰণত আছে নাচ। ইয়াত দ্বিতীয় লাইনত লিখিছে জুনুকাই নাচে, জুনুকাই নানাচে, জুনুকাই নাচেনে। ইয়াত তেনেকৈ হ'ব পঢ় আছে উদাহৰণত, ইয়াত দিয়া আছিলে, সেইটো আমি ব্যৱহাৰ কৰি এইটো লিখিব লাগিব। পঢ়, ইয়াত আছে পঢ়। ৰাহুলে পঢ়ে, তাৰ পিছৰটো হ'ব ৰাহুলে নপঢ়ে। যেনেকৈ ইয়াত আছে জুনুকাই নানাচে, ইয়াত হ'ব ৰাহুলে নপঢ়ে। ৰাহুলে নপঢ়ে। তাৰ পিছৰটো হ'ব ৰাহুলে পঢ়েনে। ইয়াত যেনেকৈ এটা প্ৰশ্ন সুধিছে জুনুকাই নাচেনে, ইয়াত তেনেকৈ লিখিব লাগিব ৰাহুলে পঢ়েনে। ৰাহুলে পঢ়েনে। এতিয়া আমি এইটো শব্দ ব্যৱহাৰ কৰি এইটো লিখিব লাগিব। প্ৰথমতে কৈছে লিখা আছে খায়, তাৰ পিছৰটো হ'ব নীলাই খায়নে। এইটো ইয়াত আছে খায়, ইয়াত হ'ব নীলাই খায়।
ইয়াত আছে নীলাই নাখায়। তাৰ পিছৰটো হ'ব নীলাই খায়নে? নীলাই খায়নে? আগৰ প্ৰশ্নবোৰত আমি যিদৰে অকাৰৰ ব্যৱহাৰ কৰিছিলোঁ, যিকোনো এটা বাক্যত উপযুক্ত স্থানত অকাৰৰ ব্যৱহাৰ কৰিছিলোঁ, ইয়াত কি কৈছে, এই বাক্যবোৰত উপযুক্ত স্থানত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰি তাৰ কাষতে থকা বাকচটোত লিখিব দিছে। গতিকে মই ইয়াতে লিখি দিছোঁ কাঠ পেঞ্চিলেৰে। তোমালোকে চাই তাৰ কাষত থকা বাকচটোত লিখি ল'বা। প্ৰথমৰটোত বাঁহৰ ওপৰত চন্দ্ৰবিন্দু দিয়া হৈছে, তাৰ পিছৰটোত ঘাঁহৰ ওপৰত, তাৰ পিছৰটোত ল'ৰাহঁতে শব্দটোত ব্যৱহাৰ কৰা হৈছে চন্দ্ৰবিন্দু, তাৰ পিছৰ শেষৰটোত দাঁত শব্দটোৰ ওপৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, ইয়াত কি কৈছে চোৱা, অৰ্থ জানি বাক্য গঠন কৰোঁ আহা। কৈছে ইয়াত যিবোৰ শব্দ আছে, এইবোৰৰ অৰ্থ জানি সেই শব্দবোৰেৰে একোটাকে বাক্য গঠন কৰিব দিছে। এইখিনিৰ অৰ্থ, এই শব্দবোৰৰ অৰ্থ ইতিমধ্যে তোমালোকে পাই অহা প্ৰশ্নবোৰত জানিব পাৰিছা, যদিও মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমতে আছে এইটো হাট। এইটো হাটে বুজাইছে বজাৰ। আমি যে বজাৰৰ পৰা বস্তু আনো, সেইটো বজাৰৰ কথা কৈছে। আৰু এইটো হ'ল হাত, আমাৰ শৰীৰত থকা হাত, যিটো হাতেৰে আমি ভাত খাওঁ, তেনেকুৱা ধৰণৰ কামবোৰ কৰোঁ, সেইটো হাতৰ কথা কৈছে। আৰু এইটো হ'ল বাঁহ। এইটো বাঁহ হ'ল আগলি বাঁহত যে আছিলে চৰাইৰ বাঁহ, সেইটো বাঁহৰ কথা হৈছে। আৰু এইটো বাঁহ হ'ল বাঁহগছ। এইটো কত হ'ল, এইটো কতই বুজাইছে বহুত। আৰু এইটো ক'ত, এইটো বুজাইছে যে তোমাৰ ঘৰ ক'ত, সেইটো ক'ত বুজাইছে। এতিয়া এইবোৰেৰে যিহেতু এটাকে বাক্য গঠন কৰিব দিছে, সেই বাক্যখিনি কি হ'ব আমি চাই লওঁ হা। প্ৰথমৰটো কিতাপত লিখাই আছে যে হাট, আমাৰ অঞ্চলত দেওবাৰে হাট বহে। তাৰ পিছৰটো হ'ল হাত, হাতেৰে আমি কাম কৰোঁ। এতিয়া ইয়াত আছে বাঁহ। বাঁহটো কি লিখি আমি ইয়াত চোৱা, লিখা আছে চৰাইৰ বাঁহ দেখিবলৈ ধুনীয়া। তাৰপিছত এইটো বাঁহ হ'ব, বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। ক'ত ইয়াত আমি কি লিখিম, আম গছৰ তলত কত আম পৰি আছে, এইটো হ'ব কত। এইটো ক'ত, এইটো হ'ব তুমি ক'ত গৈছিলা, বা তোমাৰ ঘৰ ক'ত, তেনেকৈও লিখিব পাৰা। ইয়াত কৈছে হাতৰ ভাঙো আৰু ক আহা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজৰ কিতাপত এই পেজটো উলিয়াই ল'লে দেখিবলৈ পাবা যে ইয়াত এটা ফল আছে, নহয়নে? কিন্তু এই ফলটোৱে কিবা ক'ব বিচাৰিছে। যে কি ক'ব বিচাৰিছে চাওঁ আহা। এই ফলটোৱে আচলতে কিছুমান বাক্যৰ জৰিয়তে তোমালোকক সুধিছে যে এই ফলটোৰ নাম কি হ'ব পাৰে, তোমালোকক সেইটো সুধিছে। গতিকে কিনো কৈছে ফলটোৱে আমি চাওঁ আহা। 5টা আখৰেৰে মোৰ নামটি গঠিত। কৈছে যে মোৰ নামটো হ'ল 5টা আখৰেৰে গঠিত। মিঠা ফল বুলি সবাৰো বিদিত। আৰু এই ফলটো কি, এটা মিঠা ফল। প্ৰথমে দ্বিতীয়ই মিলি মৌ ৰস বুজাও,
প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাও, চতুৰ্থই পঞ্চমে মিলি এটি ফল হওঁ, ভাবি গুণি কোৱাচোন মই কোন হওঁ। মোৰ এই ফলটো দেখি মধুৰিআম যেন লাগিছে। মধুৰিআম। এতিয়া আমি মধুৰিআম হয় নে নহয় পৰীক্ষা কৰি চাওঁ আহা। ইয়াত প্ৰথম লাইনত আছে 5টি আখৰেৰে মোৰ নামটি গঠিত। গতিকে ইয়াত আমি লক্ষ্য কৰিলে চাম মধুৰিআম শব্দটোতো 5টা আখৰ আছে। তাৰপিছত কৈছে মিঠা ফল বুলি সবাৰো বিদিত। মধুৰিআম মিঠা ফল হয় আমি জানো। তাৰপিছত কৈছে প্ৰথম দ্বিতীয়ই মিলি মৌ বুজায়। এতিয়া প্ৰথম আৰু দ্বিতীয় বুলি কৈছে, প্ৰথম হ'ল ম আৰু দ্বিতীয় হৈছে ধু, মধু। এতিয়া প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাও। এতিয়া প্ৰথম আৰু পঞ্চমে মিলি পোহৰ বিলাও। প্ৰথম আছে ম আৰু পঞ্চমত আছে ম। এতিয়া ম আৰু মম হয়। মমৰ পৰা আমি পোহৰ পাওঁ। চতুৰ্থতে আছে কি কৈছে, চতুৰ্থই পঞ্চমে মিলি এটি ফল হওঁ। এতিয়া চতুৰ্থ হ'ল আ আৰু পঞ্চম হ'ল ম, অৰ্থাৎ আম। আম এটি ফল হয়। এতিয়া তাৰমানে গোটেইখিনি শুদ্ধ হৈছে, তাৰমানে এইটো উত্তৰ মধুৰিআম হ'ব। খ নম্বৰত আৰু এটা সাঁথৰ আছে। সাঁথৰটো হ'ল বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তুলাৰ দৰে ভাসে। এইটো উত্তৰ হ'ব ভেকুলী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 4 আগলি বাঁহত বগলীৰ বাঁহ পদ্ধতিৰ পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি শেষ হ'ল। গতিকে তোমালোকে এই পাঠৰ গোটেইখিনি প্ৰশ্ন উত্তৰ ভালদৰে পঢ়িবা। ধন্যবাদ।